হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভাল। আৰু এয়া চাওকচোন, ধুনীয়াকৈ সাজি কাচি ওলাই আছোঁ। আমাৰ ইয়াত চিমেণ্ট চাপৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন পাতিছে আৰু তাৰ বাবে আমি কোৰাছ প্ৰেক্টিছ কৰি আছিলোঁ চিমেণ্ট চাপৰি বোৱাৰীসকলে। আৰু তালৈ এতিয়া সাজি কাচি ওলাই আছোঁ আৰু আজি তাতনো কি হয় আপোনালোকে শেষলৈকে চাই যাব মোৰ ভিডিঅ'টি। ইমানেই গৰম পৰিছে নহয় আজি বুলি নহয় আৰু বহুত দিন হৈ গ'ল। ৰ'দটো ইমান কাৰাকৈ দি আছে আৰু ফেনৰ তলত এতিয়া বহি আছোঁ ওলাই মেলি আৰু লগৰবিলাকলৈ ৰখি আছোঁ আৰু বেটাক মই থৈ গৈছোঁ। সি এতিয়া শুলে, সেইকাৰণে থৈ গৈছোঁ, নহ'লে তাত আমনি কৰি থাকিব সি গৰম যিহেতু। আৰু আজি সন্ধ্যাকো আমাৰ কোৰাছ গাবলৈ দিব চাগে, সন্ধ্যা সময়ত। এতিয়া দিনতো এবাৰ আৰু সন্ধ্যা সময়তো দিব চাগে। আৰু হয়, কোৰাছ গোৱাৰ পাছতে ছিংগাৰ মাতিছে। ছিংগাৰজনৰ নাম কি আছিলে জানো, পাহৰি গ'লোঁ। আৰু যদি ৰাতি এইফালে পূজা, সেইফালে পপি, আৰু এতিয়া আমি তাত গামগৈ। মাতি আছে ন পূজা? মাতি আছে, দেৰি হৈছে আৰু মই ইমান বেয়া দিন আহিছোঁ ন। আৰু এয়া আমি আহি পাই গ'লোঁ সি চাপৰি। টমটমত নামিছে আৰু এইফালে চাওক মানুহ বহুত ভিৰ হৈ আছে। অলপ ভিতৰলৈ গৈ আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ কোৰাছ গোৱাৰ টিম। কোলা উঠিছে একেবাৰে ধৰক। আজি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অহা কলা কৌশলী সকলোকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু এটা জাতীয় সংগঠন ইমান ধুনীয়া লাগিছে কোৰাছ দলটো। কোৰাছ গাই আহি আছোঁ আৰু এতিয়া কেনেকুৱা লাগিলে কোৰাছ গাই নবক? আৰু সন্ধ্যাকৈ গাব নালাগে আৰু ভালেই হ'ল, সন্ধ্যাকৈ গাবলৈ নালাগে। আৰু এইফালে আমাৰ চিমেণ্ট চাপৰি বজাৰ আৰু ৰাতিকৈ আমি নাখাওঁ চাগে। আহি পাই গ'লোহি আৰু এয়া বেটাও উঠিলে। হেল্ল' কৈ দিয়া বেটা, হাই কোৱা। আৰু এতিয়া ড্ৰেছ চলাওঁ আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ইমানতে মই সামৰিছোঁ।
আজিলৈ বাই 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 কৈ দিয়া Bye bye.